Hello, welcome back to my channel Happy Hashtag. তো বন্ধুসকল আপোনালোকৰ মাজত লৈ আহিছো নতুন এটা ইউটিউব সেটিং যিটোৰ জৰিয়তে আপুনি আপোনাৰ ইউটিউব চেনেলৰ প্ৰফাইল পিক চেঞ্জ কৰিব পাৰিব আৰু নতুনকৈ পিক আপলোড কৰিব পাৰিব সো ইয়াৰ কাৰণে যাব লাগিব স্ক্ৰীনত সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি প্ৰথমত আপোনাৰ ইউটিউব চেনেলত যাব ইউটিউব মই অন কৰিছোঁ এটা ইউটিউব অন কৰাৰ পিছত আপোনাৰ লগোটোত যাব এয়া লগোটোত যাব আপুনি লগোটোত যোৱাৰ পিছত ইউৰ চেনেল বুলি লিখা আছে ইয়াতে ইউৰ চেনেলত যাব কিছুমানৰ মাই চেনেল বুলি লিখা আছে তো মোৰ এইটো চেনেল নতুন হেখন ইউৰ চেনেল বুলি আপডেট হোৱা নাই সো তাৰ পিছত আপুনি কি কৰিব লাগিব ওপৰত দেখা পাই আছে 3 ডটস বুলি ইয়াতে 3 ডটস বেটাৰী তলতে 3 ডটস বুলি ইয়াতে পাইছে এইটো টিপি দিব টিপি দিয়াৰ পিছত একদম তলৰ লাইনটো হেল্প এণ্ড ফিডবেক এইটোত আহি যাব হেল্প এণ্ড ফিডবেক ইয়াতে আহি যোৱাৰ পিছত ইয়াতে আপুনি চাব তলতে গুগল একাউণ্ট সেটিং বুলি পাইছে না নাই গুগল একাউণ্ট সেটিং এইটো টিপি দিবা এবাৰ টিপি দিয়াৰ পিছত আপোনাৰ সেটিংটো চেঞ্জ যিবিলাক কৰিব লাগে এইটো সম্পূৰ্ণ হৈ যাব এতিয়া আপোনাৰ লগৰ ওপৰত দেখা পাই আছে এইটো যোনটো আপোনাৰ দুটা বা তিনিটা একাউণ্ট থাকিব পাৰে যোনটো একাউণ্টৰ আপুনি ইউটিউব প্ৰফাইল আইকন চেঞ্জ কৰিব সেইটো একাউণ্ট আপুনি সিলেক্ট কৰি ল'ব মই তলৰটো অন কৰিম আৰু তলৰটো চেঞ্জ কৰিব পাৰিম সো ইয়াতে আপুনি পাইছে তো ইয়াতে চাই আছে এয়া তলৰ এইটো টিপি দিয়ক প্ৰফাইল পিকচাৰ বুলি পাইছে ইয়াতে তাৰপিছত আপুনি জেণ্ডাৰো চেঞ্জ কৰিব পাৰিব ইয়াৰ পৰা বাৰ্থ ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰিব সব ইয়াতে ইয়াৰ পৰা সব আপোনাৰ সম্পূৰ্ণ একাউণ্টটো আপুনি নতুনকৈ চেঞ্জ কৰিব পাৰিব আৰু ইয়াতে টিপি দিলোঁ মই যিহেতু মোৰ প্ৰফাইল পিকটো চেঞ্জ কৰিব লাগে এতিয়া ইয়াতে লিখা পাইছে আপুনি চেঞ্জ বুলি দেখা পাইছে তো এইটো টিপি দিয়ক এইটো টিপি দিয়াৰ পিছত ইয়াতে আহিব সেট এজ প্ৰফাইল ফটো টিপি দিয়ক এটা পাইছে আপুনি সেলেক্ট এ ফটো ফ্ৰম ইউৰ কম্পিউটাৰ এইটো যেহেতু এইটো ডেস্কটপ মোডত অন হৈছে সো এইকাৰণে ইয়াতে পাব সেলেক্ট এ ফটো ফ্ৰম ইউৰ কম্পিউটাৰ এইটো টিপি দিয়ক আপুনি ইয়াতে ডকুমেণ্টছত টিপি দিব তাৰপিছত আপোনাৰ সম্পূৰ্ণ ইয়াতে ফটোবিলাক মোবাইলত থকা ফটোবিলাক ইয়াতে আহি যাব ইয়াতে ৰ'ব মই এই পিকটো ল'লোঁ আৰু ইয়াতে পিকটোত টিপি দিয়াৰ লগে লগে আপলোড হৈ গ'ল আপলোড হোৱাৰ পিছত সেট এজ ফটোৰ ইয়াতে টিপি দিব তাৰপিছত এইটো ইয়াৰ পৰা আপুনি ঠিক কৰি ল'ব পাৰিব তো এইটো মই ঠিক কৰি ল'লোঁ তাৰপিছত সেট এজ প্ৰফাইল ফটো এইটো টিপি দিলোঁ হৈ গ'ল মোৰ সো গাইজ মই ভাবোঁ আপোনালোকৰ এইটো টিপছ হেল্প হ'ব বহুত এনেকৈ আপুনি আপোনাৰ ইউটিউবৰ আইকনটো চেঞ্জ কৰিব পাৰিব প্ৰফাইল পিক চেঞ্জ কৰিব পাৰিব আৰু ইয়াৰ পৰা সম্পূৰ্ণ এটা চেনেল সম্পূৰ্ণৰূপে আপুনি এডিট কৰিব পাৰিব যদি আপোনাৰ ডেট অফ বাৰ্থ যদি আগতে ভুলকৈ দিছিল বা যদি চেঞ্জ কৰিব বিচাৰে ইয়াৰ পৰা সম্পূৰ্ণৰূপে আপুনি চেঞ্জ কৰিব পাৰিব সো আজিলৈকে এইখিনি